কাৰ্ডম বিশ্বনাথ কাৰ্বি লাইফলৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত আজিৰ ৰাইজৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ গুৰুত্বপূৰ্ণ খবৰ আৰু বিগ ব্ৰেকিং নিউজ লৈ আহিছোঁ আৰু এনেধৰণৰ নিতৌ গুৰুত্বপূৰ্ণ খবৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এই ভিডিঅ'টি একোটাকৈ লাইক কৰিবলৈ নাপাহৰিব। এই মুহূৰ্তত ওলাই আহিছে এটা বিগ ব্ৰেকিং নিউজ। অসমত গো সুৰক্ষা আইন লাগেনে নাৰী সুৰক্ষা আইন লাগে? মুখ্যমন্ত্ৰীক প্ৰশ্ন প্ৰবীণ দাসৰ। সোমবাৰে অসম বিধানসভাৰ মজিয়াত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যক লৈ সমগ্ৰ ৰাজ্যত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অখিল গগৈ এগৰাকী মানসিক ৰোগী বুলি কৰা মন্তব্যক উভতি ধৰিছে ৰাইজৰ দলৰ সম্পাদক প্ৰবীণ দাসে। অখিল গগৈ মানসিক ৰোগীয়ে হয় তেনেহ'লে কেনেকৈ তেওঁক নিৰ্বাচন খেলিবলৈ দিয়া হৈছিল বুলি প্ৰশ্ন কৰিছে প্ৰবীণ দাসে। এজন জনপ্ৰতিনিধিক জনপ্ৰতিনিধিৰ দৰে ব্যৱহাৰ কৰিবলৈ মুখ্যমন্ত্ৰীক খকিয়াইছে ৰাইজৰ দলৰ সম্পাদকজনে। এজন মুখ্যমন্ত্ৰীৰ মুখত এনে তুলুঙা মন্তব্য শোভা নাপায় বুলি প্ৰবীণ দাসে মন্তব্য কৰে। আনহাতে বিধানসভাতে মুখ্যমন্ত্ৰী শৰ্মাই গো সুৰক্ষা সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰত্যুত্তৰত দাসে অসমত গো সুৰক্ষা আইন লাগে নে নাৰী সুৰক্ষা আইন লাগে বুলি প্ৰশ্ন কৰে এতিয়া মুখ্যমন্ত্ৰীগৰাকীক। এটা ভাল খবৰ আছে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে। 1 এপ্ৰিল 2021 পৰা এয়া কাৰ্যকৰী কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰে কৰোনা সংকটৰ সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কৰিলে এটা ডাঙৰ ঘোষণা। ভেৰিয়েবল ডিয়াৰনেন্স এলাউন্স বৃদ্ধি কৰি দুগুণ কৰিছে। 105 টকাৰ পৰা বৃদ্ধি কৰি প্ৰতি মাহত 210 টকা কৰা হৈছে ভেৰিয়েবল ডিয়াৰনেন্স এলাউন্স। 1 এপ্ৰিল 2021 পৰা এয়া কাৰ্যকৰী হ'ব। ইয়াৰ দ্বাৰা 1.5 কোটি কৰ্মচাৰী লাভান্বিত হ'ব। লগতে কৰ্মচাৰীৰ প্ৰভিডেণ্ট ফাণ্ড আৰু গ্ৰেচুইটি বৃদ্ধি পাব। তদুপৰি কেন্দ্ৰীয় কৰ্মচাৰীৰ ন্যূনতম শ্ৰম মূল্যও বৃদ্ধি কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰৰ পৰা এই ভেৰিয়েবল দিয়ে সেই 1.5 কোটি লোকক প্ৰদান কৰা হ'ব বুলি যিসকল কেন্দ্ৰীয় চৰকাৰৰ অধীনত কাম কৰা চেণ্ট্ৰেল স্ফিয়াৰ ছেডিউলত এমপ্লয়মেণ্টৰ অন্তৰ্গত। শ্ৰম মন্ত্ৰালয়ৰ এই সিদ্ধান্তত লাভান্বিত হ'ব কেন্দ্ৰীয় কৰ্মচাৰী, ৰেলৱে কৰ্মচাৰী, খনি কৰ্মচাৰী, অইল ফিল্ডত কৰ্মৰত লোক আৰু বন্দৰ কৰ্মীসকল। ইয়াৰ লগতে কণ্ট্ৰেক্টত থকা বা কেজুৱেল কৰ্মীসকলেও এই সুবিধা লাভ কৰিব। ৰাজ্যত 5 জুনলৈকে বৃদ্ধি কাৰফিউ। গ্ৰাম্যাঞ্চলত এতিয়াৰ পৰা 2 বজাতে হ'ব কাৰফিউ। চাওঁ আহক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা এক মন্তব্য। লকডাউন নহয়, কিন্তু আমাৰ আগতে গাঁৱত কাৰফিউ 5টাৰ পৰা আছিলে, এতিয়া গাঁৱত কাৰফিউ 2টা বজাৰ পৰা। চহৰতো 12টাটো কণ্টিনিউ হ'ব 5 জুনলৈ। BTCৰ মুখ্য কাৰ্যবাহী BTC প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত মই অসম পশ্চিমবংগ সীমান্তলৈ আহিছিলোঁ। ক'ভিডত ইয়াত অহা পেচেঞ্জাৰসমূহক কেনেকৈ আমি টেষ্ট কৰিছোঁ আৰু টেষ্টৰ পিছত তেওঁলোকক কেনেকৈ আমি ৰাখিছোঁ সেই বিষয়ে আমি বুজিবলৈ চেষ্টা কৰিলোঁ। লগতে কোকৰাঝাৰ জিলাৰ সামগ্ৰিক ক'ভিড পৰিস্থিতিৰ ওপৰতো আমি এটা সম্যক বিশ্লেষণ কৰিলোঁ। যোৱা সপ্তাহত ইয়াত দেখা গৈছে যে পজিটিভিটি ৰেট কমিছে, কিন্তু প্ৰতিদিনাই 60ৰ পৰা 90টাৰ ভিতৰত আমাৰ পজিটিভ কেছ আহি আছে। মই উপায়ুক্ত মহোদয়ক কৈছোঁ যে আমি হোম কোৱাৰেণ্টাইন লাহে লাহে কমাব লাগে, কাৰণ হোম কোৱাৰেণ্টাইনৰ ফলত গাঁৱত কেছ বাঢ়েগৈ আৰু আমাৰ ৰেড টেষ্টৰ লগত RT-PCR টেষ্ট বঢ়াব লাগে, যাতে খুব সোনকালে ক'ভিড আমি কোকৰাঝাৰ জিলাৰ পৰা নিৰাময় কৰিব পাৰোঁ। আপোনালোকে যদি কিবা সুধিব খোজে সুধিব পাৰে। মিয়া কবিতা মিউজিয়ামক সমৰ্থন কৰিলে নাপাব চাকৰি। চৰকাৰে দিব লগা 1 লাখ চাকৰিক লৈ এতিয়া এটা সংগঠনৰ অনুৰোধ। সংগঠনটোৰ অনুৰোধ, অসম চৰকাৰে দিব লগা 1 লাখ চাকৰিৰ ভিতৰত এটাও যাতে মিয়া কবিতা মিয়া মিউজিয়াম সমৰ্থনকাৰী আৰু জনসংখ্যা বিস্ফোৰণকাৰীয়ে নাথাকে। নতুনকৈ শাসনভাৰ লোৱা মিত্ৰজোঁট চৰকাৰৰ এটা লক্ষ্য আছিল ৰাজ্যখনত অনতিপলমে 1 লাখ নিবনুৱাৰ সংস্থাপন। সেইমতে চৰকাৰখনে নিযুক্তিৰ দিশত কিছু আগবঢ়াও পৰিলক্ষিত দেখা গৈছে। ৰাজ্য চৰকাৰৰ এই পদক্ষেপৰ সময়তে জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ অসম প্ৰান্তে চৰকাৰলৈ এক অনুৰোধ কৰিছে। সংগঠনটোৱে অসম চৰকাৰে দিব লগা 1 লাখ চাকৰিৰ ভিতৰত এটাও যাতে মিয়া কবিতা মিয়া মিউজিয়াম সমৰ্থনকাৰী আৰু জনসংখ্যা বিস্ফোৰণকাৰী নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ অনুৰোধ জনাইছে।
আনহাতে সংগঠনটোৱে ৰাজ্য চৰকাৰক জনোৱা এই অনুৰোধৰ কথা আজি সন্ধিয়া 7 বজাৰ পৰা 10 বজালৈ সকলো ফেচবুক, টুইটাৰ ব্যৱহাৰকাৰী ছ'চিয়েল মিডিয়া আৰু জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ যোদ্ধাক নিজৰ টাইমলাইনত পোষ্ট কৰি এক ঢৌ তুলিবলৈ আহ্বান জনায়। সেইমতে বহুতে মিয়া কবিতা, মিয়া মিউজিয়াম সমৰ্থনকাৰী আৰু জনসংখ্যা বিস্ফোৰণকাৰীক চাকৰি নিদিয়াৰ ক্ষেত্ৰত সমৰ্থন ব্যক্ত কৰি ছ'চিয়েল মিডিয়াত প্ৰচাৰো কৰে। মুখ্যমন্ত্ৰী সলনি হ'ল কিয়? এই কথা হয়তো আমি সকলোৱে নাজানো। যোৱা মে' মাহৰ 2 তাৰিখে অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা দিয়াৰ পাছত অসমৰ প্ৰায় সকলো জনতাক উৎকণ্ঠাৰ মাজলৈ ঠেলি দিয়া প্ৰশ্নটোৱে আছিল মুখ্যমন্ত্ৰী কোন হ'ব। উৎকণ্ঠাৰ সূত্ৰপাত এই কাৰণেই আছিল যে যদিও ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী কোন হ'ব তাক প্ৰক্ষেপ কৰা হোৱা নাছিল, তথাপিও সকলোৰে অনুমেয় ধাৰণাটো আছিল যে যদিহে নিৰ্বাচনত মিত্ৰজোঁটে সংখ্যাগৰিষ্ঠতা লাভ কৰে তেন্তে মিত্ৰজোঁটৰ সৰ্ববৃহৎ দল হিচাপে ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰাই কোনো এজন মুখ্যমন্ত্ৰী হ'ব। মুখ্যমন্ত্ৰী কেন্দ্ৰিক প্ৰশ্নৰ উত্থাপন হ'লেই বিৰোধী দলৰ ফালৰ পৰা উত্তৰ দিয়া হৈছিল যে যিহেতু অসমত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত এখন চৰকাৰে কোনো ধৰণৰ প্ৰতিবদ্ধকতা নোহোৱা 5টা বছৰ অতিক্ৰম কৰিলে, গতিকে আন বিকল্প এজনৰ কথা চিন্তা চৰ্চা কৰাটো হৈছে বিজেপি দলক পাকে পকান্তৰে বিবাদলৈ ঠেলি দিয়া এক বাহ্যিক ষড়যন্ত্ৰহে মাথো। 2-1 কট্টৰ বিজেপিয়ে এঢাপ আগুৱাই গৈ ধপধপাই ক'লে যে মুখ্যমন্ত্ৰী কোন হ'ব বা নহ'ব সি একোটা দল বা জোঁটৰ একেবাৰে আভ্যন্তৰীণ বিষয় আৰু তাক নিৰ্ণয় কৰাৰ কৰ্তৃত্ব কেৱল দলৰ শীৰ্ষ নেতৃত্ব অথবা বিধায়িনী দলৰ মাজতে আবদ্ধ থাকে। সাধাৰণ জনতাই কোন মুখ্যমন্ত্ৰী হ'ব ধৰণৰ কথাত মাত মতাৰ এখতিয়াৰ নাথাকে, এতিয়া প্ৰাসংগিক। মাইক্ৰ' ফাইনেন্সৰ ঋণ কেনেকৈ ৰেহাই দিব? কোনে ৰেহাই পাব? মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফক লৈ এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি ক'লে জানো আহক। বিধানসভাৰ শেষৰ দিনা হিমন্ত বিশ্ব শৰ্মাৰ 2টা ভাল লগা ঘোষণা। বিধানসভাক সাক্ষী কৰি মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফৰ সংকল্প দিছে হিমন্ত বিশ্ব শৰ্মাই। মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰিমেই বুলি সদনত ক'লে হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ মহিলাক ঋণমুক্ত কৰিব বিজেপি চৰকাৰে। 1 লাখ চাকৰি প্ৰদান কৰিবই হিমন্ত বিশ্ব চৰকাৰে। 1 লাখতকৈ এজন বেছি হ'লেও চাকৰি দিয়া হ'ব। গন্তি কৰি 1 লাখ চাকৰি দিয়া হ'ব বুলি ঘোষণা কৰে হিমন্ত বিশ্ব শৰ্মাই। নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত বিৰোধী দলপতিকো নিমন্ত্ৰণ কৰা হ'ব। গাখীৰতকৈও ভাল গোবৰ। গোমূত্ৰ বিধানসভাত এইবাৰ গোবৰৰ গুণ বখানিলে এজন বিধায়কে। 100 গ্ৰাম গোমূত্ৰৰ দাম 45 টকা, কিন্তু 1 লিটাৰ গাখীৰৰ দাম 50 টকা। সদনত বিধায়ক শইকীয়াৰ এই মন্তব্য। গৰুৰ গাখীৰতকৈ বেছি উপকাৰী গোমূত্ৰ আৰু গোবৰ। আজি বিধানসভাত এইদৰে মন্তব্য কৰিলে খুমটাই বিজেপি বিধায়ক মৃণাল শইকীয়াই। মৃণাল শইকীয়াৰ মতে গাখীৰতকৈও বেছি দামী গোমূত্ৰ বিক্ৰী কৰি পতঞ্জলীয়ে ব্যৱসায় কৰি আছে। তেওঁ নিজে পতঞ্জলীৰ গোমূত্ৰ কিনাৰ অভিজ্ঞতা বৰ্ণনা কৰি কয় যে 100 গ্ৰাম গোমূত্ৰৰ দাম 45 টকা, কিন্তু 1 লিটাৰ গাখীৰৰ দাম 50 টকা। গোমূত্ৰই নহয় গোবৰৰো বহু গুণ কথা ক'লে বিধায়কগৰাকীয়ে। গোবৰ কেৱল সাৰেই নহয়, গোবৰে প্ৰকৃতিক জীয়াই ৰখাটো অৰিহণা যোগায়। গৰুৰ গাখীৰ উপৰিও গোমূত্ৰ আৰু গোবৰ এনে মহান উপকাৰিতাৰ বাবেই ভাৰতত প্ৰাচীন কালৰে পৰা গোধনক গোমাতা ৰূপে পূজা কৰি অহা হৈছে আৰু গো হত্যা বাৰণ কৰা হৈছে বুলি মন্তব্য কৰে বিধায়ক শইকীয়াই। বিধানসভাৰ আগন্তুক অধিৱেশনত চৰকাৰে আনিবলগীয়া গো ৰক্ষা বিধেয়কক পূৰ্ণ সমৰ্থন জনাই সদনত সোমবাৰে এই মন্তব্য কৰিছিল বিধায়ক মৃণাল শইকীয়াই। তেওঁ চৰকাৰলৈ আহ্বান যাতে এই বিধেয়কত গো হত্যা ৰোধৰ লগতে গৰুৰ চোৰাং সৰবৰাহ ৰোধৰো কঠোৰ ব্যৱস্থা কৰা হ'ব। কৰোনা চাইক্লোন বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ, জ্যোতিষীয়ে দিলে কিহৰ ইংগিত? চন্দ্ৰগ্ৰহণ চলিত বছৰত দুবাৰ হ'ব। অহা 25 মে'ৰ পিছত পুনৰ 19 নৱেম্বৰত হ'ব চন্দ্ৰগ্ৰহণ। 2021ৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ মে' মাহৰ 26 তাৰিখে হ'ব। কৰোনা কালত এই চন্দ্ৰগ্ৰহণৰ গুৰুত্ব অপৰিসীম। বৈদিক জ্যোতিষীসকল এই গ্ৰহক লৈ বিশেষভাৱে তৎপৰ। জ্যোতিষীয়ে এই পৰিস্থিতি মানৱ জাতিৰ বাবে অশুভ বুলি দাবী কৰিছে। চন্দ্ৰগ্ৰহণ চলিত বছৰত দুবাৰ হ'ব। অহা 25 মে'ৰ পিছত পুনৰ 19 নৱেম্বৰত হ'ব চন্দ্ৰগ্ৰহণ, কিন্তু ভাৰতৰ পৰা পূৰ্ণ চন্দ্ৰগ্ৰহণ দেখিবলৈ পোৱা নাযাব। গ্ৰহণৰ উপছায়া অংশহে থাকিব ভাৰতত।
26 মেৰ প্ৰথম চন্দ্ৰগ্ৰহণ উপছায়া চন্দ্ৰগ্ৰহণ ভাৰতৰ বাবেও পূব এছিয়া, অষ্ট্ৰেলিয়া, প্ৰশান্ত মহাসাগৰ আৰু আমেৰিকাত দেখা যাব। দুপৰীয়া 14.17 পৰা 19.19লৈকে চলিব এই চন্দ্ৰগ্ৰহণ। হিন্দু পঞ্চাংগ অনুসৰি উপছায়া চন্দ্ৰগ্ৰহণ বৃশ্চিক ৰাশি আৰু অনুৰাধা নক্ষত্ৰত ৰৈছে। বৈদিক জ্যোতিষত উপছায়া চন্দ্ৰগ্ৰহণৰ কোনো গুৰুত্ব নাই, কিন্তু একাধিক জ্যোতিষবিদে এই কথা মানি ল'বলৈ অস্বীকাৰ কৰিছে। তেওঁলোকে কৈছে যে চন্দ্ৰগ্ৰহণ উপছায়া এলেকাত পৰিলেও তাৰ প্ৰভাৱ পৰে। জ্যোতিষ শাস্ত্ৰ অনুসৰি ইয়াক চন্দ্ৰমালিন্য বোলে।